আমাৰ যিটো 10,000 টকা পাব লগা আছিল গছপুলি ৰোপণৰ যিটো পইচা আমাক ওপৰৰ পৰা দিম বুলি কৈছিল সেইটো পইচা আমাৰ নহ'ল। কি কাৰণত নহ'ল সেই কাৰণটো আমি ধৰিব পৰা নাই। এতিয়া সেইকাৰণে আমি মহিলাখিনি ইয়াত একগোট হৈছোঁ যাতে আমাক সেই 10,000 টকা আমাক লাগে, কাৰণ যিখিনি মানে নিয়ম বান্ধি দিছিল সেই নিয়মতে একোৱেই নহ'ল। এইকাৰণে আমাৰ এতিয়া মনত তাৰমানে দুখ আৰু বোলে আমাক এইটো পইচা লাগিব। গছপুলি ৰোপণৰ 10,000 উদ্যমিতা আঁচনি বহু সংখ্যক মহিলাই পোৱা নাই। তাৰিখে দিব, কিন্তু 22 তাৰিখৰ লিষ্ট ওলাই গ'ল, কিন্তু আমাৰ এইখিনি মহিলাৰ লিষ্টত নামটো নাহিল। আমাৰ 3 নম্বৰ লিষ্টত লাষ্টৰ লিষ্টলৈকে আহি আছিল, কিন্তু যিটো ফাইনেল লিষ্ট সেই ফাইনেল লিষ্টত আমাৰ চবৰে নাম কটা গৈছিল। তাৰমানে আমাৰ যিটো বুথ কমিটিৰ সভাপতিক দিছিল এই দায়িত্বটো, সেই দায়িত্বত দিয়া সেই বুথ কমিটিৰ সভাপতিজনে আমাৰ এই নামবিলাক কেঞ্চেল কৰিছে। ভগা পঞ্চায়ত 11 নম্বৰ ভগা পঞ্চায়ত মোৰ গাঁৱৰ মাদাপুৰ। মই সূৰ্যজ্যোতি আত্মসহায়ক গোটৰ সভানেত্ৰী হয়। 11 নম্বৰ গাঁও পঞ্চায়ত ঘোগাৰ মই বাসিন্দা হওঁ। মহিলা উদ্যমিতা আঁচনিত আমাৰ নামটো নাই। প্ৰথমতে নামটো আছিল, আমাৰ আকৌ ৰিজেক্ট হোৱা নাই কাগজ, কিন্তু এতিয়া আমাৰ নামটো নাই। গতিকে আপোনাৰ মুখ্যমন্ত্ৰী মহোদয়ক এইখিনিয়ে অনুৰোধ কৰিছোঁ যে আমাক নামটো সোমাই দিয়ক, আমাক গোটেইখিনি মহিলাই যাতে আমাৰ 10,000টো পায় সেইখিনিয়ে আমাৰ অনুৰোধ। নামটো বুথ কমিটিক আমি মণ্ডলত সুধিছিলোঁ, মণ্ডলৰ বাইদেৱে কৈছে যে বুথ কমিটিক আমি দায়িত্ব দিছোঁ, বুথ কমিটিয়ে আপোনালোকক নামটো সোমাই দিয়া নাই। গতিকে আমি কি কৰিম? গতিকে বুথ কমিটিয়ে আমাক গাফিলতি কৰিছে। গতিকে বুথ কমিটি অতি শীঘ্ৰে ব্যৱস্থা লওক আৰু আমাক 10,000 টকা লাগিবয়ে। মুখ্যমন্ত্ৰী মহোদয়ক আমি অনুৰোধ কৰিছোঁ, আমাৰ যিখিনি খৰচ হৈছে সেই খৰচখিনি আমাক লাগিবই, কাৰণ আমাৰ ল'ৰা ছোৱালী সৰু সৰু এৰি আমি 2টা বজাতো মিটিঙত গৈছোঁ। আমি হেমন্ত বিশ্ব শৰ্মাৰ যিখন মিটিং হৈছে 2023ৰ পৰাই আমি প্ৰত্যেকখন মিটিঙতে আমি এটেণ্ড আছোঁ। গতিকে আমাক 10,000 টকাটো লাগিবই। এতিয়া আমাৰ বাইদেউক লগ ধৰিছোঁ, আমি অফিচত বাইদেউক অৱগত কৰিছোঁ কথাখিনি। বাইদেৱে কৈছে আপোনালোকে মণ্ডলত কওক, মণ্ডলে আপোনালোকক সুব্যৱস্থা কৰি দিব। গতিকে আমি ভাতিবেলা 6টা বজাত আৰু মণ্ডলৰ বাইদেউৰ তাত যাম। বাইদেৱে কি কয় আমি সেইখিনি ব্যৱস্থা কৰিম। এতিয়া আমাক গতিকে 10,000 টকা আমাক মহিলা উদ্যমিতা আঁচনি আমাৰ এই মহিলাখিনিক লাগিবই। আমাৰ বহুত কষ্ট হৈছে, আমি ল'ৰা ছোৱালীক এৰি বহুত মিটিঙত গৈছোঁ। এতিয়ালৈকে আমাৰ ভিঅ'টোত 22টা গোট আছে, 22টা গোটৰ 102 জনৰহে আহিছে, বাকী 227 জন আছিল মহিলা, সেই 227 জন বাকী আৰু বথৰ আছে, বেলেগ বথো আছে। আমাৰ বথো জীৱন জ্যোতি ভিঅ' মোৰ ভিঅ'টোৰ আৰু মহিলা গোটৰ নাম সূৰ্যজ্যোতি আত্মসহায়ক গোট।